চক্ৰান্ত কৰা পৰিৱেশ সৃষ্টি কৰা দেখা পোৱা গৈছে। বিভিন্ন জাতি জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন লোকে মন্তব্য প্ৰকাশ কৰি সমাজখনত বিশৃংখলতাৰ পৰিৱেশ দেখা দিছে। আৰু এই কথাষাৰ আমি লখিমপুৰৰ পৰা আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে সংযম নেহেৰুৱাই অসাংবিধানিক বক্তব্য প্ৰদান নকৰি অসমখনক স্থিৰ কৰি ৰখাত যাতে আপোনালোকে সকলোৱে অগ্ৰণী ভূমিকা পালন কৰে। আৰু এই ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন, অসম আৰক্ষী প্ৰশাসন লগতে মুখ্যমন্ত্ৰী মহোদয়ক এই সকলো কথা দৃষ্টিগোচৰ কৰিবলৈ প্ৰথমতে আমি দাবী জনাইছোঁ। এতিয়া মূল কথাটো হ'ল যে আমি অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ম বা অৰ্থনৈতিকভাৱে কিদৰে আমি শক্তিশালী হ'ম, এই কথাখিনি বাৰে প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে কথাৰে কৈ আছে, কিন্তু কামেৰে কিন্তু এই পৰ্যন্ত কৰা আমাৰ আশা পৰিলক্ষিত হোৱা নাই। আজি মই লখিমপুৰ জিলাখনৰ এইটো উদাহৰণ দিওঁ। লখিমপুৰ জিলাখনত 15,000 কৃষি পৰিয়াল আছে আৰু 15,000 হেক্টৰ কৃষিভূমি কিন্তু চন পৰি যোৱা আমাৰ দেখা পৰিলক্ষিত হৈছে। আৰু এই কথাখিনি কৃষি বিভাগৰ তথ্যমতে মই ক'ব বিচাৰিছোঁ। আজি লখিমপুৰখনত ইমানখিনি কৃষি ভূমি কিয় চন পৰি যাবলগীয়া হৈছে, এই কথাখিনি কিন্তু কোনো এজন চৰকাৰী কৰ্তৃপক্ষই বা কৃষি বিভাগে কিন্তু আজিলৈকে গুৰুত্ব সহকাৰে কথাখিনি গ্ৰহণ কৰা নাই। এতিয়া দ্বিতীয় কথাটো হ'ল মাছৰ কথাটো কৈ আছোঁ। মই লখিমপুৰ জিলাত আমি যোৱাকালি মীন বিভাগৰ জিলা বিষয়াৰ লগত কথা পাতিছিলোঁ যে ছাৰ, আমাৰ যদি লখিমপুৰত নগাঁৱৰ যদি মাছ নাহে আমাৰ কিবা নাটনি হ'ব নেকি? ছাৰে স্পষ্টভাৱে আমাক জনাইছে যে লখিমপুৰ জিলাত নগাঁৱৰ মাছৰ বেপাৰ কোনো কাৰণে নাহে, খালি ঢকুৱাখানালৈ ক'ৰবাত মাছ আহে আৰু লখিমপুৰ অন্ধ্ৰপ্ৰদেশ আৰু লখিমপুৰৰ স্থানীয় মাছেই আমাক কোনো ধৰণৰ অসুবিধা নেপেলোৱাকৈ চলাই থকা পৰিলক্ষিত হৈছে। তেতিয়া মই সুধিছোঁ নগাঁৱৰ মাছটো কিয় নাহে? মই ৰাজআলি ব্যৱসায়সকলেও কথা পাতিছিলোঁ। তেখেতসকলে কয় যে নগাঁৱৰ যিটো মাছ, সেই মাছটোত ওজন বেছি হয়, তাত ইউৰিয়া দিয়া হয় আৰু ইউৰিয়া দিয়াৰ কাৰণে সেই মাছটো অতি সোনকালে গেলি যায় আৰু গেলি যোৱাৰ বাবে ব্যৱসায়ীসকলে সেই মাছটো নলয়। কিন্তু তেখেতসকলে সেই মাছটো আমাক দিবলৈ আহিছে, কিন্তু আমি লোৱা নাই। কিন্তু কিছুমান ব্যৱসায়ীয়ে দুষ্টচক্ৰই সেই মাছটো লখিমপুৰলৈ আনি আছে, কিন্তু জিলা প্ৰশাসনে এই বিষয়ে অৱগত নহয়। এতিয়া আমি আজি এই সংবাদমেলৰ পৰা এটা কথা উপলব্ধি কৰিছোঁ আৰু দাবী জনাব বিচাৰিছোঁ যে জিলা কৰ্তৃপক্ষই অতি শীঘ্ৰে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে আৰু এইটো তদন্ত কৰিব লাগে কি কাৰণে নগাঁৱৰ মাছৰ ইউৰিয়া দিয়া হয় আৰু কি কাৰণে নগাঁও মাছ সমগ্ৰ অসমত ব্যৱসায় আজি পৰ্যন্ত চলি আছে। চৰকাৰে সকলো কথা জানে, চৰকাৰৰ সকলো তথ্য আছে, তাৰপিছতো কিন্তু নগাঁৱৰ ব্যৱসায়ীসকলে ৰমৰমীয়া বেপাৰ এখন চলাই আছে। এই কথাখিনিৰ ওপৰত আমি ঐক্যমঞ্চই আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'ম, লগতে চৰকাৰৰ এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ। তাৰ লগতে লখিমপুৰ জিলাত আমি দুষ্টচক্ৰৰ পৰা গম পোৱা গৈছে যে লখিমপুৰ জিলাত ৰাতিপুৱা 4 বজাত আমাৰ গণেশ মন্দিৰৰ ওচৰত আৰু NIL পেট্ৰল পাম্পৰ ওচৰত নগাঁৱৰ মাছৰ গাড়ী 6খনকৈ মাছৰ গাড়ী লখিমপুৰৰ দৈনিক আহি আছে আৰু 100জন বাইক আৰোহীয়ে সেই মাছসমূহ লৈ গাঁৱে বিক্ৰী কৰি আছে। এতিয়া আমি আজি ঐক্যমঞ্চে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে নগাঁৱৰ সম্পূৰ্ণ ব্যৱসায়ী যিসকলে মাছৰ ব্যৱসায় কৰি আছে তেখেতক আজিৰ পৰাই বন্ধ কৰক, অন্যথা কিন্তু আমাৰ দৃষ্টিগোচৰ হ'লে কথাখিনি আমি কিন্তু আপোনালোকক বাধা দিম আৰু এই কথা ডাইৰেক্ট প্ৰশাসনক আমি আপোনালোকক সমজাই দিয়া হ'ব। সেই কথাকে আমাৰ স্পষ্ট। তৃতীয় কথাটো হ'ল আমাৰ লখিমপুৰ জিলাত কেইবাটাও পেট্ৰল পাম্প আছে। এই পেট্ৰল পাম্পসমূহত অনা অসমীয়াসকল কৰ্মৰত কৰি আছে, বছৰ তেখেতলোকে কৰ্ম কৰি আছে। কিন্তু আমাৰ খিলঞ্জীয়া থলুৱা ল'ৰাসকল গৈ পিনে কেৰেলা, পশ্চিমবংগ বা বেংগালুৰুত গৈ পিনে কাম কৰি আছে। সেই পেট্ৰল পাম্পত কৰ্মৰত যিসকল অন্য জাতি জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলক আঁতৰাই আমাৰ খিলঞ্জীয়া লোকসকলক যাতে নিয়োগ কৰা হয়, তাৰ কাৰণে আজি আমি দাবী জনাইছোঁ। তাৰ লগতে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান আছে, ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এইসমূহতো 100% খিলঞ্জীয়া লোকক কৰ্মসংস্থাপন দিব লাগিব বুলিও আমি দাবী জনাইছোঁ। এতিয়া ইয়াৰ লগতে আমাৰ লখিমপুৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে সীমা সমস্যা। লখিমপুৰ 4,850 হেক্টৰ ভূমি অৰুণাচলী কবলত আছে। এইখিনি কথাও আমি দৃষ্টিগোচৰ হৈছে, আমাৰ বিভিন্ন সময়ত প্ৰতিবাদ আকাৰে কৰিছোঁ। চৰকাৰে কিন্তু এই পৰ্যন্তকে এইখিনি কথা সমাধান কৰা নাই। আজি ঐক্যমঞ্চে আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিসমূহ ভূমি আছে, যিখিনি ভূমি অৰুণাচলক আপোনালোকে চমজাই দিছে বা অৰুণাচল দখল কৰি ৰাখিছে, সেই ভূমিখিনি মুকলাই অনাৰ ক্ষেত্ৰত আপোনালোকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰক, অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আৰু ইয়াৰ বিভিন্ন সময়ত আজি মইনাজুলিতে হওক বা ধেমাজিৰ ওচৰ অৰুণাচল কাছজুলিতে হওক বিভিন্ন সময়ত সংঘাত হৈ আছে। এই সংঘাতসমূহ বন্ধ কৰিব লাগে, কাৰণ আমি কেতিয়াও সংঘাত নিবিচাৰোঁ, আমি আক্ৰোশ মনোভাৱেৰে কেতিয়াও ভূমি নালাগে, কিন্তু আমাৰ যিখিনি আমাৰ অধিকাৰ, যি প্ৰাপ্য ভূমি আমাক দিব লাগিব। আমাৰ 1 ইঞ্চি যাতে ভূমি অৰুণাচলক ক'বলৈ নাযায়, তেনেকুৱা এখন চুক্তি কৰি এই সীমা সমস্যা আমি সমাধান কৰিব লাগে বুলি আজি ঐক্যমঞ্চৰ পৰা দাবী জনাইছোঁ। তাৰ লগতে আমি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে লখিমপুৰ জিলাত বিভিন্ন কেইজন লোকে অসমীয়া মানুহক বাৰে প্ৰতি টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা কোৱা পৰিলক্ষিত হয়। বিভিন্ন সময়ত আমাৰ জাতীয় উৎসৱক টাৰ্গেট কৰি কথা কোৱা হয়। এই কথা বতৰা বন্ধ হ'ব লাগে। লখিমপুৰ জিলাত প্ৰত্যেকটো দল সংগঠনে ঐক্যমঞ্চ গঠন হৈছে আৰু লখিমপুৰ জিলাত মাৰোৱাৰী যুৱ মঞ্চ বা ভোজপুৰী যুৱ পৰিষদ, বেংগলী ফেডাৰেশ্যন, এই সংগঠনসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হ'ব। আৰু তাৰ লগতে তেখেতসকলে এই মাৰোৱাৰী প্ৰিমিয়াৰ লীগ বা কিবা ধৰণৰ আন যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰি আছে, সেইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। কি কাৰণে
কাৰণে কৈছোঁ, কাৰণ লখিমপুৰ জিলাত বিভিন্ন ক্ৰীড়াবিদ আছে, বিভিন্ন সাংস্কৃতিক কৰ্মী আছে, এইসকলৰ বিভিন্ন লেখক সাংবাদিকসকল আছে, এইসকলৰ নাম যদি লৈ তেখেতসকলে কৰে আমাক ক'বলগীয়া নাছিলে। কিন্তু কেৱল মাত্ৰ মাৰোৱাৰী এটা সমাজক নাম লৈ এই কামটো কৰি থকা দেখি আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আৰু সমাজ সচেতন ব্যক্তিসকলে আমাক এই কথাখিনি অৱগত কৰিছে, আৰু এই কথাখিনিৰ ওপৰত আমি আজি ঐক্যমঞ্চই কথাষাৰ স্থিতি স্পষ্ট যে কোনো কাৰণতে লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চ, ভোজপুৰী যুৱ পৰিষদ, বাঙালী ফেডাৰেশ্যন এইবিলাকৰ নাম লৈ লখিমপুৰত যাতে উপদ্ৰৱ সৃষ্টি কৰিব নোৱাৰে, আৰু লখিমপুৰত কোনো ধৰণৰ অসামাজিক কাম জড়িত হৈ তেখেতলোকে কামসমূহ কৰিব নোৱাৰে, সেই কথাকে আমাৰ স্থিতি স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ।